এতিয়া একাংশ মানুহে সমালোচনা কৰি আছিলে গীতটো বিপিন চাউদাঙে চুৰ কৰিলে, কিন্তু নহয় যে হৰিনাম বৰগীত বিহু নাম বদগীত এইবিলাক ফাংচনত গাই থাকিলে কি হ'ব, অসমীয়া মানুহেই উপলঙা কৰিব, ঢোল খোল নেগেৰা টোকাৰী দতৰা এইবিলাক ফাংচনত বজাই থাকিলে নহ'ব। প্ৰেছ ক্লাবত আমি একেলগে গানটো ৰিলিজ দিছিলোঁ, এইটো ভুল বুজাবুজি হৈ আছে। হয়, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্য। আমি সত্যৰ যোগেদি দেশৰ বিভিন্ন সঁচা কাহিনীবোৰ আমি দেখুৱাবলৈ চেষ্টা কৰি আহিছোঁ। আৰু মই আছোঁ বৰ্তমান জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাঙৰ ঘৰত। আৰু বিপিন চাউদাঙৰ ঘৰত মই এইকাৰণেই উপস্থিত হৈছোঁহি, বিপিন চাউদাঙে সদ্য যিগৰাকী আমাৰ গণশিল্পী বুলি কোৱা হৈছে ৰাজীৱ শদিয়াৰ যি অনুষ্ঠান কৰিছিলে, য'ত অনুষ্ঠান কৰোঁতে তেওঁ ঢলি পৰিছিলে, সেই তেওঁ বিপিন চাউদাঙে জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাউদাঙে নিজেই তেওঁক হস্পিটেলত ভৰ্তি কৰিছিলে আৰু দিনে নিশাই তেওঁ বহুত কষ্ট কৰিছিলে। আৰু মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম এই কথাখিনি সত্যৰ যোগেদি। আৰু তেওঁ ৰাজীৱ শদিয়াক তেওঁ কেনেধৰণে ভাল পাইছিল আৰু কেনেধৰণে তেওঁ বন্ধু বা ভাতৃ হিচাপে গ্ৰহণ কৰিছিল সেই কথাও জানিবলৈ চেষ্টা কৰিম। আৰু প্ৰয়াত ৰাজীৱ শদিয়াৰ কাৰণে তেওঁ এটি গান ইতিমধ্যে বাণীবদ্ধ কৰিছে। মই এই বিষয়ে তেখেতক মই জানিব বিচাৰোঁ। প্ৰথমে আমি সত্যৰ যোগেদি আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু দুখ প্ৰকাশ কৰিছোঁ, যিহেতু গণশিল্পী ৰাজীৱ শদিয়া আপোনাৰ এজন ভাতৃদ্বয়, একদম আপোন ভাতৃদ্বয় আছিল আমি জনাত। এই সন্দৰ্ভত আপুনি কি ক'ব? হয়, প্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ মই শ্ৰদ্ধা জনাইছোঁ, ভক্তিভৰা সেৱা জনাইছোঁ। হয়, সকলোৱে জানি আছে আমাৰ কাৰণে এটা দুখৰ বিষয়। এতিয়া জনতাৰ শিল্পী ৰাজীৱ শদিয়া আমাৰ মাজত এতিয়া নাই। তেওঁ আমাক কন্দুৱাই আচলতে গুচি গ'লগৈ, কিন্তু আমি এতিয়া একো কৰিব নোৱাৰোঁ। ৰাজীৱ শদিয়াৰ আত্মাৰ সদ্গতি প্ৰাৰ্থনা কৰিছোঁ, তেওঁৰ শোকসমাপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ।